কেতিয়াবা তোমাৰ মনত এনেকুৱা ভাব আহে নেকি, মানুহে কি ক'ব, মই যদি ভুল কৰোঁ তেন্তে, মই যদি কথা ক'ব নোৱাৰোঁ তেন্তে? সঁচা কথা হ'ল প্ৰতিটো শিক্ষাৰ্থীয়ে এইটো অনুভৱ কৰে। যিসকল বহুত আত্মবিশ্বাসী দেখা যায় তেওঁলোকেও। কিন্তু সঁচা ৰহস্যটো হ'ল আত্মবিশ্বাস জন্মগত নহয়, ইয়াক নিজে গঢ়ি তুলিব লাগে। এটা সঁচা কথা ক'ম, তোমাৰ ক্লাছত যিজনে সাহসেৰে উত্তৰ দিয়ে তেওঁ সদায়ে আটাইতকৈ ইণ্টেলিজেণ্ট নহয়। যিজনে মঞ্চত কথা কয় তেওঁ সদায়ে নিৰ্ভয় নহয়। তেওঁলোকে কেৱল এটা পদক্ষেপ আগত লয় যে ভয় থাকিলেও কাম কৰিম। আত্মবিশ্বাস মানে ভয় নথকা নহয়, ই মানে হৈছে ভয় থাকিলেও আগবাঢ়ি যোৱা। এটা চিন্তা কৰা, দুগৰাকী শিক্ষাৰ্থী আছে, দুয়ো পঢ়াত ভাল, দুয়ো সকলো জানে। এদিন ক্লাছত শিক্ষকে তেওঁলোকক এটা প্ৰশ্ন কৰিলে। প্ৰথমগৰাকীয়ে ভাবিলে মই যদি ভুল কৰোঁ মানুহে কি ভাবিব, আৰু নীৰৱে থাকি যায়। দ্বিতীয়গৰাকী ষ্টুডেণ্টেও ভয় খায়, বুকুখন ধপধপায়, তথাপি তেওঁ হাত তুলি দিয়ে আৰু উত্তৰটো দিয়ে। ভুল হ'লেও শুদ্ধ হ'লেও এটা কথা নিশ্চিত যে দ্বিতীয়গৰাকী শিক্ষাৰ্থী আগবাঢ়ি যায়, কিন্তু সেই প্ৰথমগৰাকী শিক্ষাৰ্থী একে ঠাইতে ৰৈ যাব লগা হয়। ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে আত্মবিশ্বাস কেৱল চেষ্টাৰ দ্বাৰাহে বাঢ়ে। তেন্তে তুমি কেনেকৈ আত্মবিশ্বাসী হ'ব পাৰিবা? কথাখিনি ভালকৈ শুনিবা। প্ৰথম কথা হ'ল সৰুৰ পৰা আৰম্ভ কৰা। ক্লাছত এবাৰ হ'লেও কথা কোৱা আৰম্ভ কৰা। নিখুঁত হ'ব লাগিব বুলি নাভাবিবা, কেৱল আৰম্ভ কৰা। 2 নম্বৰতে ভুল স্বীকাৰ কৰা। ভুল কোনো লাজৰ কথা নহয়, ই প্ৰমাণ যে তুমি চেষ্টা কৰি আছা। 3 নম্বৰতে বেছি নাভাবিবা। বেছিভাগ মানুহে নিজকে লৈ ব্যস্ত থাকে, তেওঁলোকে তোমাক ইমানো বিচাৰ নকৰে। 4 নম্বৰতে প্ৰতিদিনে অনুশীলন কৰা। আত্মবিশ্বাস এটা মাংসপেশীৰ দৰে, দৈনিক ব্যৱহাৰ কৰিলে ই বাঢ়ি যায়। এটা কথা মনত ৰাখিবা, তোমাৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগী আন কোনো নহয়, সেয়া হয় তোমাৰ ভয়। যিদিনা তুমি ভয় থকাৰ পিছতো কাম কৰা আৰম্ভ কৰিবা, সেইদিনাই তোমাৰ জীৱন সলনি হ'ব। তেন্তে নেক্সট টাইম এটা কথা মনত ৰাখিবা যে তুমি মনে মনে নাথাকিবা। তোমাৰ প্ৰথম পদক্ষেপটো তুমিয়ে ল'ব লাগিব। তুমি কেৱল চেষ্টা কৰা, কাৰণ আত্মবিশ্বাসী মানুহ নিখুঁত নহয়, এই কথাটো ভালদৰে জানি লোৱা। তেওঁলোকে কেৱল আৰম্ভ কৰিবলৈ সাহস কৰে, যিটো তুমিও পাৰিবা।